হেল্ল' আজি আমি এটা জেগাত যাবলৈ যাই আছোঁ তো বলক আমি আপোনাক দেখাম ক'লৈকে যাই আছোঁ আৰু এতিয়া আমি কিবা কিবি লৈছোঁ আৰু এই গোটেইবিলাক আছে লগৰ আৰু ইয়াতে বহুতবিলাক বস্তু লৈছোঁ আমি বলক আমি আজি মানে দেখাই দিম আৰু এইবিলাক চাওক কি লৈছোঁ আমি ইয়াতে বটল চটল আছে এইটো ডেক্সি চেক্সি কিবা আছে আৰু এইখন স্কুটি আছে আৰু কোনোবা যাব আৰু ওপৰত ৰাজ হ'লনে নাই অঁ ব'লা চ' লাইটিংটো ভাল হৈছেনে গম পোৱা নাই বাৰু কিন্তু বলক আমি এতিয়া যাম ৰেষ্ট নিদিম হা তেনেহ'লে বলক আমি মানে যাই আছোঁ মেঘালয়ৰ ছাইডে তাতে আমি ধুনীয়াকৈ আজি অকলে কিনে মানে খাম আৰু খাই বৈ কিনে বনাই চনাই একদম খাম আৰু তেতিয়ালৈকে যাই থাকোঁ এই বাইকৰ সেইটো বন্ধ কৰ তুমি বিয়াত যাই আছা নে ক'ত বেলেগত যাই আছা চাই থাকক তেতিয়ালৈকে আমি ক'লৈকে যাই আছোঁ গাইজ আমি 8:30 ওলোৱা কথা এতিয়া আমাৰ 10টা বাজে লাহেকৈ 9:30 হ'ল চ' যাই পাওঁনে ঠিক নাই 7:30 যায় মই সেইকাৰণে আজি 4:30 ওলাই গৈছোঁ ঘৰৰ পৰা আমি গৈ পালোতো এই কি পানী গৈ আছে তুমি অলপ চুপ থাকাচোন বহুত বকিয়ে যা এয়া চাওক আমি মানে এতিয়া ওলাই গ'লোঁ লাহেকৈ আৰু মই বহিছোঁ ৰাহুলৰ লগত এইখনত কঁকাল বিষাই যাব R15 হয় ৰ'ব হা এক ছেকেণ্ড দেখাই দেই চাইছোঁ তো এনেকৈ বহি আছোঁ মই আগতে এইকেইটা আছে গোটেইকেইটা যাই আছে একেলগে চ' শুনা পাইছেনে নাই গম নাপাওঁ পিছলৈকে যদি শুনা নাপায় ভইচ অভাৰ দি দিম আৰু যি ৰ'দ দিছে আমি 7:30 ওলোৱা কথা 7:30 ওলোৱা কথা এতিয়া 10টা বাজিবৰ হ'ল সেই বোলো দিয়ক আৰু দে আৰু কি জাম লাগি আছে আমি কিজানি যাব পাৰিম নে ঠিক নাই এতিয়ালৈকে আৰু বোলে পিছফালে চুহেলতেও আহি আছে পিছ নাই কিন্তু কি বা হৈছে গাড়ী চাড়ী বেয়া হ'ল নেকি আগত বেয়া হৈছিলে নেকি এইখন বেয়া হোৱাৰ কাৰণে কিজানি জাম লাগিছে বলক যাই থাকোঁ আগতে মানুহ এইখন যে গ'ল এইমাত্ৰ দেখিলে আমি ঠিক টাইমত মানে আমি প্লেট গিলাচ লোৱা নাছিলোঁ আৰু মানে তাৰ পৰা লৈ ল'লোঁ এতিয়া বলক এতিয়া আমি গিলাচ লৈ আহোঁ বাৰু গিলাচ লৈ বলক দোকানে বিচাৰি পোৱা নাই দোকান এখন বিচাৰি আছোঁ ভাল চাই আমাৰ বাকীকেইটা লগৰ অহা নাই দেখোন ক'ত বা ফাঁচি গ'ল সিহঁতে ধৰিব পৰা নাই দেই আমি অলপ আগতে ইয়াতে 5 গিলাচ লৈ ল'লোঁ বাকীকেইটা গুচি গ'ল আগত আমি এতিয়া লগ পাওঁনে ঠিক নাই বাৰু কিন্তু বলক চাই থাকোঁ বলা ৰাহুল এইকেইটা মাজে মাজে খোজকাঢ়ে 3টা বহি আছে কাৰণে এইকেইটাই আধা ৰাস্তা খোজকাঢ়ি আহি পালে ট্ৰাক আংকুল গুচি দিয়া এইটো মানে হাইৱেতে আমি আহি আছিলোঁ আহি কিনে এইটো ৰাস্তাইদি সোমাই যাব লাগে এইটো ৰাস্তাইদি সেইকাৰণে বাকীকেইটা লগৰকেইটাক ৰখি আছোঁ বাৰু সিহঁতে আহি পায়নে চাওক আমি কওঁতে ডিভাইডাৰত ৰখি আছোঁ কোনোবাই খুন্দাই দিলে চিধা চেচ এৰে নমুনা গাড়ী কিন্তু গাইজ আমি ৰখি আছোঁ ইয়াতে বলক খুৰা কেনে খবৰ হেল্ল' গাইজ আমি 35 কিলোমিটাৰৰ কাৰণে নাই বোলো 10 বাৰ ৰখিলোঁ সেই বোলো দে কাৰ্ডিঅ' কেনেকুৱা হৈছে তোমাৰ কাৰ্ডিঅ' হা
কাৰ্ডিঅ' কেনেকা হৈছে ৰাজ কাৰ্ডিঅ' কেনেকা হৈছে আমি লাহেকৈ তেল ভৰাম এতিয়া তেল ভৰাওঁতে লিটাৰ কিমান বেছি কম নহয় গাইজ 2 টকা কম ইয়াতে অঁ গুৱাহাটীতকৈ 2 টকা কম আৰু বহুত ঘামিছোঁ চাগে আপোনাৰ এয়া চাওক আমাৰ এইটো এয়া চাওক বেচেৰা দুখতে জীৱনত বহুত দুখ হৈছে এই গুচি দে গুচি দে গুচি দে এই চলি ইংজুক চাচোন তাক পেনে চেনে লেগিংছ পিন্ধছো এইটো এইকেইটা বেছি কৰে অলপমান মোচন চাওকচোন গোটেইকেইটাৰ ই ভৰা না তই কি কৰি আছ এই দাদা 100 এই ভৰা কেন্দা তই নাজানো নেকি তেল ভৰা কিমান সৰুৰ পৰা তই স্কুটি বাইক চলাই আছ হে নিজে ভৰা আমাৰ ফুল টেংক বহুত টাইম কষ্ট কৰি একদম বেয়া অফৰোডিং কৰি কিনে আহি পালোঁ এই ওপৰৰ সেইটো এই যে ঘৰটো দেখিছে তাৰে তলতে আমি স্কুটিখন থৈছোঁ আৰু ইয়াতে কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ একদম হাফ পেণ্ট চাফ পেণ্ট পিন্ধি লৈছোঁ আৰু এইবিলাক চাওঁ একদম গোটেই আৰু বাকীকেইটাই গা ধুব গ'ল ময়ো গা ধুব যাওঁ নে কি কৰোঁ মই এনেই চাম চাগে যদি বেছি দূৰ নাযাওঁ চাই থাকোঁ তেতিয়ালৈকে বহুত গৰম লাগিছে গাটো ধুই দিওঁ নে চাওঁ নহ'লে চাওক সিহঁতৰ জোচ চাওক গাইজ আমি মানে ইয়াতে অলপমান টাইম আৰম্ভ কৰিছিলে খানা চানা বনাম বুলি সেইখিনি টাইমতে বৰষুণ দি দিলে আমি এতিয়া এখন গলি টাইপৰ ঘৰ টাইপৰ আৰু তাতে আমি আহিছোঁ আহি কিনে আছোঁ উপায় নাই আৰু বৰষুণ ঘৰতে দি দিলে এতিয়া কি কৰোঁ চাওক এটা শ্ল' মচ আলু চিলাই আছোঁ গাইজ মানে চব টাইমতে যাতে পজিটিভ ভাইবটো থাকে সেইকাৰণে মই চাওক এই বৰষুণতো চবেই ৰেষ্ট লৈ থাকিলেও মই কিবা এটা কাম কৰি আছোঁ যাতে কিবা কাৰণত যাতে মই কিবা এটা হওক আৰু কামটো আগবাঢ়ি থাকক খাব পাওঁ নাপাওঁ এইটো পিছৰ কথা সদায় সদায় পজিটিভ ভাইবটো ৰাখিব নিজৰ তাতে ৰখিব কমিছে ডবল ভাইজাৰটো বহুত টাইম ৰখিলোঁ আমি ইয়াতে বহুত টাইম ৰখাৰ পিছতো বৰষুণ ভালকৈ কমাই নাই সেইবুলি আমি ভাবিছোঁ আৰু যাম আৰু ইয়াৰ পৰা কাৰণ বেছি টাইম থাকিব নোৱাৰে 12টামান বাজিলে এতিয়া চ' যাম নেকি পৰীক্ষা চেষ্টা কৰিব নোৱাৰিলি হে পৰীক্ষা চেষ্টা কৰিব নোৱাৰিলি চাওঁ ইহঁতৰ চব মানে এসপ্তাহমান আগৰ পৰা প্লেনিং কিন্তু তিৰপাল এখন আহাই নহ'ল কাট কাৰ দে না হা তো কোনে আহিব কালি ৰাতি কৈছিল নহ'ব দে আৰু গাইজ অলপ পিছত লগ পাম আপোনালোকক উপায় নাই আৰু গাইজ দে আৰু কিবাকে আমাৰ ৰ'দটো আহিলে বাৰু ৰ'দটো আহিলে কিবাকে চাওঁ সেইখিনি চাওঁ একদম এতিয়া অলপমান বাচিলোঁ আমি এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ আৰু খানা চানা বনাব এইবিলাক পাত বা কাটি লৈছোঁ আলু পিঁয়াজ মই তেতিয়া কাটিয়ে থৈছিলোঁ এতিয়া আৰু ষ্টাৰ্ট দিম আমি তেতিয়ালৈকে চাই থাকক মাষ্টাৰ চেফ শচীন সৈতে সুহেল আৰু
ৰাজ ধন্যবাদ। আৰু এইটো আণ্টিক ফোন কৰিছে মানে সিহঁতৰ মাকক ৰাহুলৰ, তো দে আৰু কিমান চাব আৰু আমাক এইবিলাক নেপচন্দ দে আৰু এই তেতিয়াৰ পৰা দেখিলেনে গাইজ, তেতিয়াৰ পৰা যিখিনি ৰ'দ দিলে মানে ৰ'দ দিয়াৰ পৰা এতিয়া আৰু বতৰটো ইমান এটা ঠিক নহয়, সেই বোলো আমি আছোঁ। আৰু মই ইয়াতে মাংস বনালোঁ, ইয়াতে ভাত বনি আছে, আমি এইটো এক্সট্ৰাকৈ বনালোঁ আৰু বহুত টাইম লাগিব নহ'লে। চ' যাই আছোঁ আমি, এটাই ৰখি আছে এটাই যাই আছে আৰু তাতে গাও ধুই আছে চবে। আৰু মই মাংস বনোৱা চাব নেকি আপোনালোকে? চাওক চাওক, হা হা মজা হৈছে একদম লৰাই এবাৰ। মানে ষ্ট'ভটো ইমান এটা ভাল নহয় ন, ষ্ট'ভটোৰ জুই দি মানে মাংসটো ভাজা যোৱা নাই ইমান এটা, সেইবুলি সিজি গ'ল ধুনীয়াকৈ আৰু ধুনীয়া গোন্ধ ওলাইছে। গোন্ধটো শুঙাব পাৰিলে আপোনালোকক দেখালেও হয়। আৰু মাংস চাওক টেষ্টি টেষ্টি। মানে ইয়াৰ কালাৰটো অলপ সিমান দেখিব পাৰে, কিন্তু ৰিয়েলত মানে ধুনীয়া কালাৰ উঠিছে। হা আমি এতিয়া টেষ্টিঙো কৰিম কেনেকুৱা হয় চাওঁ। বনোৱাকেইটাই টেষ্ট কৰিব খালি দেই, ঐ কোনো নাই বনোৱাকেইটাই টেষ্ট কৰিব খালি দে আৰু গাইজ। তেতিয়ালৈকে চাই থাকক, চাই অনো কি আমিয়ে খামে ন দে আৰু মোৰ পাৰ্টখিনি কাট কৰিবি। তো গাইজ আমাৰ নহয় এইমাত্ৰ মাংস চাংসটো বনোৱা হৈ গ'ল, দেখাই পালে আপোনালোকে। মই গাটো ধুইলোঁ ধুনীয়াকৈ, বেছি পানী নাছিলে দেই মা বেছি পানী নাছিলে দেই বেছি পানী নাছিলে দেই, অলপমান আছিলে এইখিনিমান 18মান আছিলে। চ' সেইখিনি নহয়, গা ধুই দিলোঁ মই, উপায় নাই। আৰু এই চাওক আমি ভাত বনাইছিলে আনপ্ৰফেচনেল কেইটাই মাত্ৰ আমাৰ মানে এটা সেই প্ৰব্লেম হৈ গ'ল, মানে কুকাৰ মানে এটা কুকাৰ দি আমাৰ ভাতত মানে নহ'ব ইমান, আমি 9জন আছোঁ ন। আৰু অলপমান চাউল আনিছিলোঁ আমি, একেলগে এইটো দি দিলোঁ ষ্ট'ভত। চ' এইটো হৈ লোৱাৰ পিছত আমি সোনকালে খাই দিম, আগৰ গুচি যাম। আৰু চবেই ওলাব ধৰিছে লাহেকৈ, খানাটো খাম আৰু গুচি যাম। আৰু বহুত ভাগৰ লাগিছে, সেই বোলো উপায় নাই দেই আৰু চ' আমি কেইটামানক দিলোঁ আৰু মানে ভাত বেছিখিনি এইখিনি হোৱা নাছিলে, আৰু এইখিনি যি ভাত হৈছে আমি 4জনক দি দিলোঁ, আৰু বাকীকেইটা আমি 5জনে খাব আছোঁ। চ' তেতিয়ালৈকে খাম আৰু কিবা চাওক বেচেৰাকেইটাক চাওক কেনেকৈ খাব লগা হৈছে, বহিবও নোৱাৰে ভালকৈ, বহিবও পৰা নাই। কেনেকুৱা হৈছে খানা? ফাইনেলি আমাৰ খোৱা বোৱা হৈ গ'ল, চব হৈ গ'ল। এতিয়া লাহেকৈ ওলাই দিওঁ আৰু চববিলাক। আমি জাবৰ জোথৰ একো পেলোৱা নাই, ইয়াতে চববিলাক লৈ লৈছোঁ হাতত। তাৰে পিছত এতিয়া যাওঁ, এতিয়া গোটেই এতিয়া ওলাইছে এইটো উঠি অহা ৰাস্তাটো। বহুত ভাগৰ লাগিলে গাইজ, আজি বহুত কষ্ট কৰিলোঁ। মোক কিবা খুৱাই দিম, বলা গাইজ বলা, মই কাৰ লগত যাওঁ ধৰিব নোৱাৰোঁ মই। গাইজ আপোনালোকক আমি মানে বহুতখিনি আহি পালোঁ, এতিয়া মানে গোটেইকেইটা যাওক ফটো তুলিব ধৰিছে, এইকেইটা চাওক। আৰু আপোনালোকক জেগাখিনি দেখাইছোঁ, এইটো চাওক। আৰু গাইজ আমি বহুতখিনি কষ্ট কৰিলোঁ, আজি কষ্টৰ ফল পোৱা যেন লাগিছে আমাৰ। ইমান দুখ নকৰিব আৰু কিনো কৰিব ইমান দুখ কৰি কিনে। আমি ফটো চটো উঠিলোঁ ইয়াতে, আপোনালোকে দেখাব ইয়াৰে পিছতে মানে ফটো দেখাই দিওঁ আপোনালোকক চাব একদম। তাৰে পিছতে ফটো চটো তুলিলোঁ, এতিয়া ধুনীয়াকৈ আমি যাওঁ আৰু লাহেকৈ। ইমান টাইম নাপায় দে ফটো মাৰিব কাৰণে। বাই তেনেহ'লে বাই বাই। এইখিনিতে হয়তো লাষ্ট হ'ব পাৰে, হয়তো অলপ পিছত দেখা কেমেৰামেনক নেদেখায়। আপোনালোকে বহুত কষ্ট দিলে আমাক, মানে মই কষ্ট কৰিলোঁ সেই বোলো দে আৰু
উপায় নাই গাইজ, আমি মানে উপায় নাই আৰু আমি মানে 3জনকৈ যাব লগা হৈছিলে এখন স্কুটিতে। এতিয়া লগৰকেইটা আগত আছে মানে সিহঁতে কৈ দিলে আগত বোলে পুলিচ আছে, আমি সেইকাৰণে কাৰ্ডিঅ' কৰি যাই আছোঁ। এনে কাৰ্ডিঅ' হৈছিল দিনটো আৰু কাৰ্ডিঅ' কৰি যাই আছোঁ এতিয়া। চ' বলক এইখন দেখিছেনে ব্ৰিজখন, এই ব্ৰিজখনৰ তাতে বোলে আছে বোলে, এইখিনিতে বোলে পুলিচ আছে। তেনেহ'লে এইবিলাক নিদিব গাইজ আমাক পুলিচৰ লগত, আমাৰ গুৱাহাটী পুলিচক টেগ কৰি নিদিব ইনষ্টাগ্ৰামত। দে আৰু গাইজ তাকে যাই আছোঁ, কোনখিনিত আছে গম নাপাওঁ, সেই বুলি বলক। বা 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিবচোন। কিবাকৈ আমি খোজকাঢ়ি আহি পালোঁ। তেতিয়া পুলিচকেইটাই যি ধৰণে চাইছিলে আমাক চিঞৰ গম পাইছে যে আমি ক'ব চান্স নাপালে গম পাইছে আৰু ক'ব চান্স নাপালে। এইবিলাক দে আৰু বাকীকেইটা বা ক'ত গ'ল, ক'ত আছা ভাইটিসকল? দেখছে গাইজ, সিহঁতে নহয় আমাৰ কাৰণে ৰখিছিলে, সিহঁতে আমাক দেখাই নাপালে, আমি পাৰ হৈ গৈছোঁ। কি বাইক চলোৱা তোমালোকে? কি বাইক চলোৱা? এইটো R15 এইটো স্প্লেণ্ডাৰ। ঐ আগত পুলিচ কি বাইক চলোৱা গাইজ তোমালোকে? বহুত জামৰ মাজে মাজে আমি কিবাকৈ যাই আছোঁ। অলপ আগত দেখা পাব আমি খোজকাঢ়ি আৰু যাম, অলপ পিছত আমি আৰু দেখা পাব কাৰ্ডিঅ' কৰি। আমাৰ 30 মিনিটৰ মূৰে মূৰে কাৰ্ডিঅ' চলি থাকে। সেইবুলি দে আৰু জীৱনটো এনেকুৱাই হৈছে। ৰাজুৰ ইফালে টেনশ্যন, তেওঁক নধৰিলে হয়। গ'ল দে আৰু গাইজ বহুতখিনি। এই অলপ ঘৰ যাই কিনে লগ পাইছোঁ দিয়ক, বাই।